ঐ ঘৰত কোনবা আছা? শুনি আই এডিপ্লাখান এই গৰমত মাথা নষ্ট কৰিব আছি। মই দে জয়কান্ত। তই আজি জয়কান্ত মই অকান্ত। বহি কি কথা আছে বহি মোক। পিছে তই কেবা আহিলি কচোন। কিয় আহিলো? তহঁতৰ দামৰাটোৰ উৎপাতত মই থাকিব পৰা নাই। আমাৰ দামৰাটো দেখোন পথাৰত দৰক বেয়া আছে। তলত পাকাৰ ইনকে গেলে তোৰ দামৰাটোৰ কথাও নাই, তহঁতৰ আপাটোৰ কথাহে কৈছো মই। আমাৰ কুকুৰটোৰ কথা কৈছে কিয়া সি তো খামৰে চিনাকি। তহঁতৰ আপাটো আমাৰ তাত কিয় যাই থাকে সদায় সদায়? কিবা টকা পইচাৰ লেনদেন আছে কিজানি, নহলেতো ই এনাই যোৱা ভকত নহয় ময়ো জানো, সেইকাৰণেই গেছি। আকৌ পইচা চইচা দিবা লগা নাই। ৰ আগে গিলা বাদ দি তামোল খাই ল অলপ। শুনো তামোল লগা দোকান। তই যে একলাই খালি তামোল, মোক কি ডক্তৰে তামোল খোৱা মানা কৰিছে নেকি? পাহিয়ে গেলো যা দুখান তামোলে একেলগে উঠিলি মনত নাখে না পাৰি যাওঁ এইগিলা বাদ দি তই কি কৰিছিলি কচোন। এই তোৰ আপাটোৱে মোৰ তাত সদায় যাই থাকে দিপৰা মোৰ তিৰিটো একলাই থাকে কাৰণে। তাতে কি হ'ল তোৰ কচোন। তই নাথাকাৰ কাৰণে গেছি খবৰ ল'বা, ৰাতিটো জনাই সি মৰা পাই দিনতে গেছি। তই কি কলি তাতে কি হ'ল? তাত ঠাণ্ডা বয়া। আচ্ছা হেৰি ঠগা নেকি আপোনাৰ তিৰিটো? হেত কি কথা কয় তই? হাও খুৰা নে ক'ৰ পৰাই? শুনছা না তই? ই মোৰ তিৰিক বৌ বুলি মাতে আৰু মোক খুৰা বুলি মাতে। এই কুত্তা দাদা বুলি মাতিব নোৱাৰা তই? হা কি কয় তই? চৰি খুৰা বুলি মাতিবি তই? ঘৰতে আজিৰ পৰা খুৰী বুলিয়ে মাতিম ন দাদা। এইবাৰ আৰু মোক দাদা বুলি মাতি আছে, কি উল্টা উল্টা লগাই আছে নো ই? তই আৰু ঘৰত দিনত কেইটা ৰাতি যাবা নোৱাৰা? চৰি নহয় মানে আপোনাৰ লগত যোৱাৰ কথা কৈছো মই। নালগে মোৰ লগতো যাবা। তই এনাৰ ঘৰত কিয় যায়? ই যি ফুলকমিলে আপি এটা বিয়া কৰাইছে মই নহয়, গাঁৱৰ চব চলিয়ে যাব। তই তোক কোনে আনবা মানা কৰছি? মোৰ তাত ইমান থকা আপি কোনি দিব? মোৰ চৰকাৰী চাকৰি নাই। তোক কোনি চৰকাৰী চাকৰি কৰিব মানা কৰছি? মুত্তা তই কৰ, তই নকৰা কিয়া? দি চৰকাৰী চাকৰি ময়ো কৰো দেই। জিনকে কথা কৈছি যদি গাছত লাগিছে চৰকাৰী চাকৰি। কিয়া মাথা তলমুৱা কিয়া কৰিছে এতিয়া? আপনি গম পাই না মোৰ জীৱনত মই 19 বাৰ ইণ্টাৰভিউ দিছো, তাৰে 3 বাৰে পাছ কৰিছো, কিন্তু পইচা দিব নোৱাৰা কাৰণে মোৰ চাকৰি হোৱা নাই। মোৰ লগৰ ছোৱালীৰ গোটেইকেইটাৰে চাকৰি হ'ল। দেউতাৰক নাথাকে পইচা? কাক পইচাৰ কথা কৈছি? সাধাৰণ চাইকেল খানে কিনি দিব পৰা নাই আৰু চাকৰিৰ কাৰণে পইচা দিব? এতিয়া এইগিলাখান কথা বাদ দি তহঁতৰ চাকৰি তাকৰিৰ কথা আগে মোৰ বিচাৰখান কৰি দিও। কিহৰ বিচাৰ লাগে? তহঁতৰে বুঢ়াকেইটাৰ কাৰণে আমি ভালাপি নাপাওঁ হৈছো। তহঁতৰ নিচিনা বুঢ়া গিলাই চৰকাৰী চাকৰি গিলা লবি আৰু ঠগা ৰগা আপি গিলাক বিয়া কৰাবি। আমাৰ দেখি একবাৰ ভাবি চাইছা না? কিমান বয়স তোৰ? বয়স 65 মোৰ। আৰু আমাৰ ভাবিব লাগে কি আছে তহঁতৰ কাৰণে? আৰু তহঁতৰ বৰ বয়স? মোৰ মাইকীৰ বয়স 21 বছৰ। কি হ'ল তোৰ তাত? এতিয়া গম পালি না তই? ঘনেৰে আৰু তোৰ বয়স আকাশ পাতাল। আচলতে গোটাই ভুল তোৰ নহয়, তোৰ তাত বিয়া যাওয়াৰো ভুল, মানে তোৰ শৰীৰৰ কথা কৈছো, আৰু বিয়া হোৱা আপিৰো ভুল। জান নেকি এখন ভৰি চখানত এখন ভৰি মাটিত থাকে আৰু তোৰ তাত বিয়া দিছি। আৰু তোক নিজকে চাইছা না কেনাই দেখি? আৰু তোৰ চৰকাৰী চাকৰি থকাৰ কাৰণে তোৰ তাত বিয়া দিছি, আপিও চৰকাৰী চাকৰি দেখা পাই কানা হৈ গেছি। আচলতে তহঁতক গোটাইকেইটাকে বিচবা লাগে। মই যাওঁ দে, মোক নালগে বিচাৰ। যাওঁ মই। ৰখ আৰু অলপ কথা আছে ৰখ। কিয়ে বা কিন্তু মস্ত গালি কিয়ে এই বুঢ়া বাবুটো তোৰ কুট মৰা নাই? ৱাও ধুনীয়া লাগিছে। নাম্বাৰটো পাম নেকি? ভণ্টি ৰখাই দিছো মাৰা ইয়াক। ভাই জয়ে ভাই আজিৰ পৰা আপি নজগাও। জয়ে ভাই তোক যি লাগে তাকে দিম। জয়ে
আজি বাৰে বিদ্যা নজগা জো না জো 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 গাড়ী চলবা জানা ওপৰ চলবা জানো দে চাবি পেট দি তই কি এখন চাইকেল বুলি ভাবছা নেকি দিয়ে পাৰে পাৰিম দে দি দি কি গাড়ীখনত বহি যায় এতিয়া আছে যাব বেলেগৰ গাড়ী দেখে নহয় বহি আহিলে উঠ গাড়ী বহিলে কেনেকে যায় লাগে ৰাস্তাত যাবা নেকি নিজৰ মুখৰ আইনাত চাইছা না কেতিয়াবা ককা লাগে দি মৰণ নহয় দি তোক মই এনাহে উঠিলো বিচাৰত নাযা কি বিচাৰে জয়কান্ত দিছে ৰ কাবাৰ ওপৰত কাৰ ওপৰত গম নাপাওঁ ৰ কিহৰ বিচাৰ দিলাক বা গম নাপাওঁ ৰ য'তে চাই হ'ব আমি যোগ যোগ